নমস্কাৰ, মই আজি আকৌ আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। বেঙেনা আৰু কণীয়ে দি আজি চব্জি এখন বনাওঁ আহকচোন ধুনীয়াকৈ সুন্দৰ কৰি। আৰু ইয়াতে ল'লোঁ কণী 4টা আৰু আলু এটা ল'লোঁ আৰু বেঙেনা ডাঙৰ চাই এটা লৈছোঁ আৰু পিঁয়াজ লৈছোঁ 2টা ৰাখিছোঁ আৰু আলুটো এইদৰে ধুনীয়াকৈ গুচাই পেলাই এইদৰে কাটি লৈছোঁ আৰু বেঙেনাটো আৰু এইদৰে কাটি লৈছোঁ আৰু বেঙেনাটো আপোনালোকে গমেই পায় আৰু জলদি সিজিয়ে যায়, সেইকাৰণে বেঙেনাটো ইমান পাতলা কৰা নাই, অলপ মোটা টাইপত ৰাখিছোঁ, কিন্তু আলুখিনিহে অলপমান পাতলা কৰি কাটিছোঁ। এইখিনি এতিয়া মই 5 মিনিটমান পানীত ভিজাই ৰাখিম। এইখিনি মই ধুনীয়াকৈ ধুই মেলি কাটি কৰি ল'লোঁ আৰু এইখিনি আদা নহৰু পেষ্টটো বনাই ল'লোঁ আৰু জলকীয়াখিনি মই ফালি ল'লোঁ। ডাঙৰ চাই 2টা পিঁয়াজ ল'লোঁ, সেইখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু ডাঙৰ চাই এটা বিলাহী লৈছোঁ, সেইটো ধুনীয়াকৈ কাটি ল'লোঁ। গেছত মই কেৰাহীটো বহাই দিছোঁ আৰু কেৰাহীটো এতিয়া গৰম হৈ গৈছে। কেৰাহীটো গৰম হোৱাত তেতিয়া মই দি দিলোঁ তেল, মিঠাতেল আৰু তেলখিনি গৰম হৈ যোৱা তেতিয়া মই কণীকেইটা ফ্ৰাই কৰি লওঁ। আৰু কণীকেইটা লৰাই দিম, উলিটি চিলিটি কৰি মানে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু ব্ৰাউন কালাৰ কৰি ল'ম, কালাৰটো ব্ৰাউন। আৰু কণীকেইটা ফ্ৰাই হৈ গ'ল, কণীকেইটা ফ্ৰাই হোৱা তেতিয়া মই নমাই ল'ম আৰু আপোনালোকে কণীকেইটা এইদৰে ফ্ৰাই কৰি ল'লে হ'ল। দেখা পাইছে নহয়, ইয়াত চাওকচোন, এইদৰে ফ্ৰাই কৰি ল'লে হ'ল আৰু এতিয়া মই নমাই ল'লোঁ। এতিয়া মই তেলত দিম জলকীয়া, ফালি থৈছিলোঁ জলকীয়াকেইটা, এই জলকীয়াকেইটা দিম। জলকীয়াকেইটা অলপমান ভাজি ল'ব লাগিব, ভাজি লোৱাত অলপমান ৰঙচুৱা নিচিনা হ'ব লাগিব, হৈয়ে গৈছে। আৰু এতিয়া পিঁয়াজখিনি দিলোঁ আৰু পিঁয়াজখিনি দি পেলাই ধুনীয়াকৈ মই লৰাই দিম। পিঁয়াজখিনি অলপ লাল হোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব। অলপমান মই গোটা জিৰা দিছোঁ, এয়া দেখা পাইছে নহয়, বেছি দিয়া নাই। পিঁয়াজখিনিও ধুনীয়াকৈ লাল কৰি ল'ম আৰু জিৰাটোও ভাজা হৈ যাব, পিঁয়াজখিনিও ধুনীয়া লাল হৈ যাব। আৰু এটা দিম মই তেজপাতা দি দিছোঁ, দি পেলাই এইখিনি এতিয়া ধুনীয়াকৈ লাল কৰি ভাজি লওঁ। আৰু মই আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোঁ, আৰু ইয়াতে কিন্তু মই এটা ডাঙৰ চাই কেপচিকামো দিছোঁ, ধৰিব পাৰিছে চাগে, এয়া চাওকচোন। এতিয়া বেঙেনাখিনি ধুনীয়াকৈ ধুই মেলি ইয়াতে দি দিলোঁ, কেৰাহীত বহাই দিলোঁ। আদা নহৰু পেষ্টখিনি দি দিছোঁ, ইয়াতে পৰিমাণ মতে নিমখ দিছোঁ, আপোনালোকে যিটো পৰিমাণত খায় সেইটো পৰিমাণৰ নিমখটো লৈ ল'লে হ'ল। হালধি দিছোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম। আৰু বেঙেনাখিনি অলপ সিজি যোৱাত মই বিলাহীখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিম। বেঙেনাখিনি আধা সিজাৰ পিছত আপোনালোকে বিলাহীখিনি দিব। ইয়াতে মই জিৰা গুড়া নিদিওঁ, অলপ ধনিয়া গুড়া দিছোঁ, লৰাই দিম। আৰু ইয়াতে মই অলপমান পানী দিম, পানী দি ভাজিম অলপমান। আৰু যিকোনো মছলা দি পেলাই যদি আপুনি অলপমান পানী পানী দি ধুনীয়াকৈ ভাজে, তেতিয়া চব্জিখন খাবলৈ বহুতেই টেষ্টি হয়। এইখিনি পানীতে এতিয়া বিলাহী ধুনীয়াকৈ গলি যাব আৰু আলুখিনিও ধুনীয়াকৈ সিজি যাব। চাওকচোন কি ধুনীয়া সিজি গৈছে, বেঙেনা আলু ধুনীয়াকৈ সিজি গৈছে, বিলাহীখিনিও কি ধুনীয়া গলি গৈছে। অলপ যদি গোটা গোটা থাকে আপোনালোকে এইদৰে এনেকৈ কৰি সানি দিলেই হ'ল, কাৰণ বিলাহীটো গোটা থাকিলে একদমেই ভাল নালাগে খাবলৈ। আকৌ 2 মিনিট সময় মই এইদৰে ৰাখিম আৰু এইখিনি ভাজি হৈ গৈছে। ভাজি হৈ যোৱাৰ পিছত এতিয়া মই পানী দিম। এতিয়া উতলক আৰু এয়া চব্জি উতলি আছে, চব্জি উতলি থকাত এতিয়া মই দিম কণীকেইটা দিছোঁ আৰু এতিয়া মই 15 মিনিট সময় ধুনীয়াকৈ উতলাম এইখিনি চব্জিখিনি। দেখিছেনে আপোনালোকে কালাৰটো কি ধুনীয়া আহিছে, খায়ো কিন্তু বহুত টেষ্টি হ'ব দেই, আপোনালোকে এইদৰে বনাই খাবচোন। আৰু বেঙেনাটো বনাওঁতে আপোনালোকে জানেই বেছি সময় নালাগে সিজোতে, কম সময়তে একদম ধুনীয়া ৰেচিপি হৈ যাব আপোনালোকৰ। আৰু এয়া চব্জি মোৰ উতলি আছে, হৈ গ'ল, এতিয়া নমাই দিম মই। এয়া বেঙেনা আৰু কণী দি বনালোঁ চব্জিখন, খায়ো ভাল লাগে আৰু আপোনালোকে এইদৰে বনাই খাবচোন। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পালে। আজিলৈ ইমানতে সামৰিলোঁ, পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাই বাই।